हेलो फ्रेंड्स আজি মই বকৰ পৰা সিংৰা যাব ওলালো এয়া মোৰ লৰাটো স্কুটি লৈ আহি আছে আমি এতিয়া বৰ্তমান বকৰ হালবাৰীত আছো দেখা পাইছে আপোনালোকে হালবাৰী আৰম্ভ হ'বলৈ হৈছে এতিয়া বৰ ধুনীয়া পৰিবেশ তাকে বলো আপোনালোকক অকমান ভিডিও বনাই পেলাই দেখাও নেকি বুলি জাগাডোখৰ কেমেৰে আহক নহলে মোৰ লগে লগে আপোনালোকক হালবাৰীৰ মাজেদি আমি সিংৰা গৈ মেলি এবাৰ চাওচোন কেনে লাগে হালবাৰীখিনি পাৰ কৰি এতিয়া সিংৰা পাবলৈ হৈছো এয়া আপোনালোকে সিংৰা আহি পালে মোৰ লগে লগে আগত ধুনীয়া আছিল এইখিনি জায়গা বৰ ধুনীয়া এটা গছ আছিল এইখিনি জায়গাত এই জোপা আপুনি দেখি পাইছে ইয়াত বৰ ধুনীয়া ছাঁ আছিল কিন্তু এতিয়া 4 লাইনৰ বাবে এই গছবোৰ কাটি দিয়া হৈছে আৰু দেখাতো জায়গাখিনি বেয়া লাগিছে মই এতিয়া ৰাইট টাৰ্ণ লম মই ৰাইট টাৰ্ণ লৈ পেলাই যাম এতিয়া নৱাপাৰা চাবলৈ আহক এয়া নৱাপাৰাৰ ৰাস্তা মই ৰাইট টাৰ্ণ লৈ পেলাই সোমালো সিংৰাৰ পৰা নৱাপাৰালৈকে আপোনাৰ 3 কিলোমিটাৰ হয় 3 কিলোমিটাৰ ৰাস্তাত আমি এতিয়া আগবাঢ়ি যাম আগলৈ চাওঁচোন কি পোৱা যায় দেখাই লৈ যাম আপোনালোকক বাৰু এইডোখৰ পালাপাৰা বুলি কয় আৰু খুব ধুনীয়া পৰিৱেশ এটা দেখা পালোঁ আৰু ফটো নুঠাই পেলাই থাকিব নোৱাৰিলোঁ আমি মোৰ ল'ৰাটোও ক'লে বোলে পাপা ফটো উঠাওঁ ব'লা এইখিনি জেগাত তাক লৈ মেলি আগবাঢ়িলোঁ অকণমান ভিডিঅ' বনালোঁ আৰু প্লাছ ফটো উঠালোঁ ধুনীয়া চেলফি পইণ্টটো বনোৱা আছে এয়া আপোনালোকক দেখাব বিচাৰোঁ চেলফি পইণ্টকেইটা দেখিছে ধুনীয়াকৈ বনাইছে তেওঁলোকে বঢ়িয়া এইডোখৰ জেগা জাৰিখুৰি বুলি কয় ইয়াত গণেশ মন্দিৰ শিৱ মন্দিৰ খুব ধুনীয়া পাহাৰতে আছে আপোনালোকে দেখা পাইছে সেইয়া চব পাহাৰৰ বুকুত সোমাই আছে খুব ধুনীয়া জেগা আহিব এতিয়া মোৰ সন্মুখত দুটা ৰাস্তা আছে এটা খলিহা ফালে যায় এটা হ'ল আপোনাৰ ডিলিঙা পুখুৰীপাৰা এনেকৈ আপুনি ধুনীয়াকৈ বকো ওলাব পাৰিব সেইটো শ্বৰ্টকাটেদি বৰ্তমান মই সিফালেদি নাযাওঁ বাৰু আৰু মই এতিয়া যাম নৱাপাৰাৰ গাঁৱলৈ আহক এতিয়া অলপ আগবাঢ়ি যাওঁ এয়া আপোনালোকে দেখা পাইছে লক্ষী মন্দিৰ গাঁওখনত বহুত মন্দিৰ আছে কিন্তু দেই আৰু এটা এইফালে বাওঁফালেও আপুনি কিবা এটা মন্দিৰ দেখা পাইছে হয়তো তেওঁলোকৰ ঘৰৰে হ'ব পাৰে যি কি নহওক আমি অকণমান আগবাঢ়ি যাওঁ বাৰু দিয়কচোন এয়া চাওক মই যাৰ ঘৰত গৈ আছিলোঁ তেখেতে আহি পালে এখেতৰ নাম ফ্ৰান্সিছ ঠাকুৰীয়া মোৰ পিছে পিছে আহিয়ে পাল দেখিছেনে কিন্তু মই তেখেতক জনোৱা নাছিলোঁ যে মই আজি আহি আছোঁ বুলিকে তেওঁলোকৰ ঘৰত যি কি নহওক ৰাস্তাত লগ পালোঁ ভাল লাগিল আহকচোন আগবাঢ়ি যাওঁ এয়া নৱাপাৰা আহি পালোঁ আৰু নৱাপাৰাত আহিলে এই মা মনসাৰ স্থানত যদি এবাৰ সেৱা নলওঁ মনটো ভাল নালাগে আহকচোন এবাৰ আমিও ভিতৰত গৈ মেলি চাওঁ আৰু সেৱা অকণমান লওঁ এয়া সন্মুখত থকা জেগাডোখৰত বলি দিয়া হৈছিল আৰু ইয়াত মাৰে পূজা হয় বছৰত এবাৰ মই আপোনালোকক পিছত জনাম বাৰু কোনটো মাহত হয় মই ঠিক মনত পৰা নাই বাৰু আহিছোঁ যদিও
জয় মা মনসা, সকলোৰে মনৰ কামনা পূৰ্ণ কৰা আৰু সকলোকে যাতে আশীৰ্বাদ দিয়ে, সকলোৱে সুস্থভাৱে ভালকৈ জীয়াই থাকিব পাৰে, তাৰে আশাৰে আপোনাক আজি ইয়াত সেৱা জনালোঁ। এতিয়া আমি ওলালোঁ ফ্ৰান্সিছ ঠাকুৰীয়াৰ ঘৰত যাওঁ আৰু বিহু বুলি কৈ আজি পিঠা কি বনাইছে তেওঁলোকৰ ঘৰত পিঠা খাওঁ, আৰু ছাইডতো আৰু কেইজনমান আছে তেওঁলোকৰ ঘৰতো গৈ মেলি পিঠা খাব লাগিব। এতিয়া আহি পালোঁ আমি, এয়া হৈছে ফ্ৰান্সিছৰ খুৰাকৰ ঘৰ। আহকচোন আগবাঢ়ি যাওঁ। মই ভাবোঁ বেলেগৰ ঘৰত এতিয়া ভিডিঅ' কৰাটো বেয়া হ'ব, কাৰণ মই জনোৱা নাই তেওঁলোকক, অকস্মাতে গৈ মেলি ভিডিঅ' কৰাটো খুবেই বেয়া কথা। যি কি নহয়, আপোনালোকে মোৰ লগত ভিডিঅ'টো চালে ভাল লাগিল। আশা কৰোঁ আপোনালোকে সুস্থ থাকক, ভালে থাকক, আৰু আগত অহা ভিডিঅ'বোৰৰ কাৰণে আপোনালোকে প্ৰস্তুত থাকক, চাব বুলি আশা ৰাখিলোঁ। দ্বিতীয়, যদি ভাল লাগে লাইক কৰি দিব আৰু নাপাহৰি পেলাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।